নমস্কাৰ সোণাৰী খবৰলৈ স্বাগতম। সোণাৰী চাপৰি কেঁকুৰি পমুৱা পথ নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম, বিভাগীয় কৰ্তৃপক্ষই বন্ধ কৰিলে আখুৱাপূৰ্ণ কাম। 1998 চনৰ বিধ্বংসী বানত উটি গৈছিল সোণাৰী চাপৰি কেঁকুৰি পমুৱা পথৰ ডাংধৰা নদীৰ ওপৰৰ দলংখন। বিধ্বস্ত হৈছিল সমগ্ৰ পথ। বিগত 20টা বছৰে যাতায়াতৰ নামত দুৰ্ভোগ ভুগিছিল জনসাধাৰণে। 2017-18 বৰ্ষৰ RIDF 23ৰ অধীনত 6,43,50,000 টকা ব্যয়েৰে 1.5 কিলোমিটাৰ পথসহ নিৰ্মাণ কৰা হৈছিল RCC 20/41, জিতু গগৈ নামৰ ঠিকাদাৰজনে আৰম্ভ কৰিছিল পথ দলং নিৰ্মাণৰ কাম। পথ অংশ মেৰামতি নামতো ঠিকাদাৰৰ ব্যাপক অনিয়ম। নিৰ্মাণৰ পিছতে বখলা এৰাইছে পথৰ ব্লেক টপিং। মেৰামতি নামতো ঠিকাদাৰৰ দুৰ্নীতি। বোকা মাটি ওপৰতে কৰিছে ব্লেক টপিং, চিলকট। অৱগত নহয় বিভাগীয় দায়িত্বশীল বিষয়া কৰ্মচাৰী। অৱশেষত আখুৱাপূৰ্ণ কাম বন্ধ কৰিলে লোক নিৰ্মাণ বিভাগে।